আৰু আমাৰ টিংখাং এ ক্লাষ্টাৰ সমল কেন্দ্ৰৰ অন্তৰ্গত ৰাইজৰ উৎসৱৰ আজি উৎসৱ আৰম্ভ কৰিছোঁ আমি শোভাযাত্ৰাৰে। গতিকে আমাৰ 10খন বিদ্যালয় আছে, সকলো বিদ্যালয়ে অংশগ্ৰহণ কৰি আজি ৰাইজৰ উৎসৱ সফল কৰিবৰ কাৰণে আহিছে। আমি এতিয়া শোভাযাত্ৰা কৰি আছোঁ। আমি আশা ৰাখিছোঁ আমাৰ শোভাযাত্ৰাৰ পাছৰ কাৰ্যসূচীখিনি সুন্দৰভাৱে সফল সমাপ্তি ঘটিব আৰু এই ক্ষেত্ৰত আমাৰ ক্লাষ্টাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰসকলৰ সহযোগ হৈছে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে কেইখন বিদ্যালয় মিলি পেলাই আজিৰ এই কাৰ্যসূচী আৰম্ভ কৰিছে? 10খন বিদ্যালয়। কেইদিনীয়া কাৰ্যসূচী লৈছে আপোনালোকে? এদিনীয়া কাৰ্যসূচী। হয়। আমাৰ এই জয়পুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত। আচ্ছা, আপোনালোকে এই যে ব্যতিক্ৰম এটা নাম দেখিব পাইছোঁ ৰাজ্য উৎসৱ, আপোনালোকে যি বাৰ্ষিক এই ক্ৰীড়া সপ্তাহ, এই ক্ৰীড়া সপ্তাহত ৰাজ্য উৎসৱ নামে নামাকৰণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? আজি যদি শৈক্ষিক শিক্ষা জগতখনৰ কথা ভাবে, ৰাইজৰ সহযোগ নহ'লে সকলো কাম সফল নহয়। গতিকে আমি কণ শিশুসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে, তাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু এই ধৰণে শিশুসকলক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে ৰাইজৰ সহযোগিতা কামনা কৰি সেইকাৰণে এই উৎসৱটো ৰাইজৰ উৎসৱ হিচাপে নামাকৰণ কৰা হৈছে। দেখা গৈছে আপোনালোকে এনেকুৱা এটা অনুষ্ঠান, বিশেষকৈ চাহ জনগোষ্ঠী অধ্যুষিত এলেকাত আপোনালোকে এই অনুষ্ঠানটো আয়োজন কৰা দেখা গৈছে। গতিকে আপুনি এই ক্ষেত্ৰত কি ক'ব? চাওক, আপোনালোকে আমি এতিয়া যদি চিন্তা কৰোঁ, আমি শৈক্ষিক জগতখনত এতিয়া চৰকাৰী বিদ্যালয়ৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে চাহ জনজাতিৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকল আছে। গতিকে আমি সেইকাৰণে চাহ জনজাতি এলেকাৰ অধীনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলক সচেতন কৰাৰো এটা আভ্যন্তৰীণ দিশ আছে। গতিকে আমি এই ক্ষেত্ৰত সহযোগিতা কৰিবৰ কাৰণে ৰাইজক সহযোগ বিচাৰিছোঁ। আপোনালোকৰ স্থানীয় ৰাইজৰ সহযোগিতা কেনেকৈ পাইছে? ধুনীয়া সহযোগিতা। আমি এদিনৰ কাৰ্যসূচীত আমি ৰাইজসকলে যেনেধৰণে সহযোগ কৰিছে, বাইলুংভেটী প্ৰাথমিক বিদ্যালয়ে অভ্যৰ্থনা কৰিছে। গতিকে তেখেতলোকৰ সহযোগিতা বৰ সুন্দৰ লাগিছে। আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টিংখাং এ ক্লাষ্টাৰৰ যি 10খন বিদ্যালয় আছে, 10খন বিদ্যালয়ৰ ভিতৰত মোৰ বাইলুংভেটী প্ৰাথমিক বিদ্যালয় মই প্ৰধান শিক্ষক। মোৰ বিদ্যালয়তো এই 10খন বিদ্যালয়ত এখন আয়োজিত হৈছে। গতিকে মই সেইফালে নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও উন্নতিৰ জখলাডাল অলপ কিছু পৰিমাণে হ'লেও আগবাঢ়িব বুলি ধাৰণা কৰা হ'ল।